ছাত্ৰ ছাত্ৰীসকল তোমালোকক নমস্কাৰ জনাইছোঁ। আজি তোমালোকলৈ আগবঢ়াইছোঁ অসমীয়া ভাষাৰ ব্যাকৰণৰ পাঠ। আজি আমাৰ আলোচ্য বিষয় হৈছে বিশেষণ পদ। বিশেষণ পদৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি কেইটামান বস্তু চাই লওঁ আহাচোন। এইটো এটা ফুল, ফুলটোৰ ৰং কেনেকুৱা? ৰঙা। এই ৰঙা ৰংটোৱে ফুলটোৰ ৰং বা গুণ বুজাইছে। ঠিক তেনেকুৱাকৈ এইটো হৈছে এটা বগা ফুল। এই বগা ৰংটোৱে ফুলটোৰ গুণ বুজাইছে। ঠিক তেনেকুৱাকৈ এইটো এটা কলম, কলমটোৰ ৰং কেনেকুৱা? ক'লা। এই ক'লা ৰংটোৱে কলমটোৰ গুণ বুজাইছে। এতিয়া চাওঁ আহা, ইয়াত দুটা বাক্য দিয়া আছে। এপাহ এপাহ বগা ফুল, এইটো এটা ক'লা মেকুৰী। এই প্ৰথম বাক্যটোত ফুলপাহৰ ৰং কেনেকুৱা? বগা। এই বগা ৰংটোৱে ফুলৰ ৰং বা গুণ বুজাইছে। ঠিক তেনেকুৱাকৈ দ্বিতীয় বাক্যটোত ক'লা মেকুৰী, মেকুৰীটোৰ ৰং কেনেকুৱা? ক'লা। গতিকে এই ক'লা পদটোৱে মেকুৰীটোৰ গুণ বুজাইছে। নহ'লে আমি সূত্ৰ হিচাপে দিব পাৰোঁ, যি পদে অইন পদৰ দোষ, গুণ, পৰিমাণ, সংখ্যা আদি বুজাই তাক বিশেষণ পদ বোলে। যেনে বগা, ক'লা, ভাল, বেয়া, শান্ত, দুষ্ট, বুঢ়ী, ৰঙা, এটা, ধুনীয়া ইত্যাদি। সাধাৰণতে দেখা যায় বিশেষণ পদবোৰ বিশেষ্য পদৰ আগত বহে। যেনে এইটো এটা ক'লা মেকুৰী, মেকুৰী হৈছে বিশেষ্য পদ, ক'লা হৈছে মেকুৰীটোৰ গুণ বা ৰং। এই বিশেষণ পদটো বিশেষ্য পদৰ আগত বহিছে। কিন্তু কেতিয়াবা দেখা যায় কি হয়, বিশেষণ পদটো বিশেষ্য পদৰ পিছত বহে। যেনে মেকুৰীটো ক'লা, ফুলটো বগা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বিশেষণ পদৰ বিষয়ে বুজি পাইছা। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে, বিশেষণ পদ কাক বোলে? উদাহৰণ দিয়া। সূত্ৰত দিয়াৰ দৰে লিখিব পাৰিবা, যি পদে অইন পদৰ দোষ, গুণ, পৰিমাণ, সংখ্যা আদি বুজাই তাক বিশেষণ পদ বোলে। উদাহৰণ দিয়া, বগা, ক'লা, ভাল, বেয়া এইবিলাক দিলেই হ'ব। আৰু বাক্য হিচাপে দিলে তোমালোকে দিব পাৰিবা, এপাহ এপাহ বগা ফুল, এইটো এটা ক'লা মেকুৰী। বাক্য হিচাপে উদাহৰণ দিলে তোমালোকে বিশেষণ পদটোৰ তলত এডাল আঁচ টানি সেই পদটো চিনাক্ত কৰি দিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ।